নমস্কাৰ, মই নীলাক্ষী আপোনালোকক আদৰিছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই বনাবলৈ ওলাইছোঁ ক্ৰিস্পি এগ পনীৰ ৰোল। তাৰ বাবে লৈ লৈছোঁ আটা আধা কেজি, তাতে দিছোঁ সামান্য নিমখ, ৰিফাইন আৰু এচামুচ চেনি দি নৰ্মেল পানীৰে ভালদৰে সানি লৈ আধা ঘণ্টাৰ কাৰণে মই ঢাকি ৰাখিলোঁ। আধা ঘণ্টাৰ পাছত আটাখিনি আকৌ ভালদৰে সানি লৈ সৰু সৰু লাড়ু বনাই ল'ম। এতিয়া ভিডিঅ'ত দেখুওৱাৰ দৰে ৰুটি বেলি চুৰি দি কাটি তাতে সামান্য ৰিফাইন আৰু আটা দি আকৌ লাড়ু বনাই থৈ দিম। এতিয়া এখন কেৰাহীত সামান্য ৰিফাইন দি অলপমান পিঁয়াজ দি ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ আৰু তাতে দিলোঁ মই আদা আৰু কেঁচা জলকীয়াৰ পেষ্ট। সেইখিনি অলপ ভাজি লৈ তাতে দি দিছোঁ গাজৰ আৰু পনীৰ। অলপ সময় ছ'টে কৰি লোৱাৰ পাছত ইয়াতে দিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অলপমান হালধি গুড়া। সোৱাদ অনুযায়ী নিমখ দি অলপ ভাজি লৈ তাতে চয়া চচ আৰু টমেটো চচ দি ভালদৰে লৰাই অলপ সময় ভাজি নমাই থ'লোঁ। এতিয়া এটা বল লৈ এখন ৰুটি ভালদৰে বেলি ল'লোঁ আৰু এতিয়া টাৱাখন গৰম হ'বলৈ দি তাতে ৰুটিখন অলপমান সেকি ল'লোঁ। ৰুটিখন ৰিফাইন দি অকণমান সেকি লোৱাৰ পাছত এতিয়া টাৱাখনতে মই এটা কণী ভাঙি দি দিলোঁ আৰু তাতে ৰুটিখন আকৌ দি দিলোঁ। এতিয়া ইয়াৰ মাজতে গাজৰ আৰু পনীৰৰ ষ্টাফিং দি তাৰ ওপৰত দি দিলোঁ অলপমান চীজ ৰুকি আৰু গোটেইখিনি ভালদৰে ৰোল বনাই লৈ ক্ৰিস্পি হোৱালৈকে ৰোলটো মই ভাজি ল'লোঁ। এতিয়া এয়া মোৰ ক্ৰিস্পি এগ পনীৰ ৰোল ৰেডি। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব।